Hi everyone, মই কল্পনা মোৰ YouTube চেনেল সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি মই যাবলৈ ওলাইছো এটা ধুনীয়া প্লেছত। আপোনালোকে ক'ত যাম আপোনালোকে থাম্বনেল চাইটো গম পাইছে। বলক তেতিয়ালে ভিডিওটো ষ্টাৰ্ট কৰো আৰু লগতে আপোনালোককো দেখাই থাকিম মই ক'ত যাম আৰু আপোনালোকেও চাব বহুত ধুনীয়া প্লেছ হয়। মই ওচৰত আছো যদি মই কাহানিও যোৱা হোৱা নাই আজি ফাৰ্ষ্ট টাইম যাম। বলক তেতিয়ালে ভিডিওটো ষ্টাৰ্ট কৰো। মই আহি পাই গৈছোহি লোকেশ্যনটো। এইখনে হৈছে গেটখন আৰু এইফালে সোমাই যাওঁ আৰু মই আহিছোঁ আজি গুৱাহাটীৰ মিনি তাজমহল চাবৰ কাৰণে। এইটো গুৱাহাটীৰ সিজুবাৰীত আছে কনকলতা পথ আৰু নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে তাজমহলৰ আৰ্হিলৈ মিনি তাজমহল বনোৱা হৈছে। চবে মিনি তাজমহল বুলিয়ে কয়। সম্পূৰ্ণ তাজমহলৰ আৰ্হিলৈ বনোৱা হৈছে আৰু কিছুমান জেগাত আছে ডুপ্লিকেট তাজমহল যেনে কলকাতাত আছে, কিন্তু নৰ্থ ইষ্টত এইটোৱে প্ৰথম হয়। চবচোন ইমান ধুনীয়া লাগিছে বাহিৰৰ পৰা। এয়া ভিতৰৰ দৃশ্য হয় আৰু ভিতৰৰ ডিজাইনটো ইমানেই ইউনিক হয়, চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু ইয়াত সকলো ধৰ্মৰ লোকে আহিব পাৰে, কোনো ধৰ্মৰ ধৰা বন্ধা নাই। জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোক আহিব পাৰে আৰু ইয়াৰ চাৰিওফালে দৰ্জা আছে যাতে চাৰিওফালৰ পৰা পোহৰটো আহিব পাৰে, তাৰ কাৰণে চাৰিওফালে দৰ্জা ৰাখিছে। সম্পূৰ্ণ ভিউটো এনেকুৱা হয় আৰু ইয়াৰ যিজন চোৱা চিতা দায়িত্বত থকা ব্যক্তি তেখেতক লগ পাইছিলোঁ আৰু তেখেতে ইয়াৰ বিষয়ে, ইয়াৰ প্ৰতিষ্ঠাৰ বিষয়ে আৰু সম্পূৰ্ণ সবিয়ে তেখেতে কৈছিলে। ভিডিঅ'টো চাই থাকক আপোনালোকে। এই পবিত্ৰ দৰগা শ্বৰীফ চোৱা চিতাৰ দায়িত্ব আমাৰ এখন দৰগা পৰিচালনা কমিটি আছে, সেই কমিটিয়ে দায়িত্ব অৰ্পণ কৰিছে। গতিকে সেই হিচাপে মই এখেতৰ সেৱা কৰি আছোঁ। আৰু আমাৰ মছজিদ মহাল মছজিদ, এখেতৰ নাম হৈছে হজৰত মুৰ্তাজা আলী শ্বাহ ছফবী। তেখেত এজন চুফী সাধক। আপুনিতো ভিতৰত ফটো দেখিছে। তাৰ এইফালৰ পৰা আমাৰ মেইন দৰ্জাখনৰ পৰা সোমোৱাৰ যিটো বাওঁ চাইড অৰ্থাৎ পশ্চিম দিশ, সেইফালে আমাৰ মহান মছজিদ হজৰত মুৰ্তাজা আলী শ্বাহ ছফবীৰ মাজাৰ আৰু ৰাইট চাইড অৰ্থাৎ সোঁফালে মাজাৰ আছে, এইটো আমাৰ গুৰুমাতৃ, তেখেতৰ নাম হৈছে হজৰত সুফিয়া বেগম শ্বাহ ছফবী। এখেতৰ অসমৰ বিভিন্ন ঠাইত মানে অগণন ভক্ত আছে, মানে গাঁৱৰ ভূঞা খিচাৰিত হৈ আছে। তেখেতসকলৰ দান বৰঙণিৰে এই দৰগা শ্বৰীফটো বনাই গৈ থাকোঁতে আগ্ৰাৰ তাজমহলৰ মানে লেখীয়া হৈ গ'ল। মানে মিনি তাজমহল এতিয়া মানুহৰ মানে মাজত মানে মিনি তাজমহল বুলি পেলাই জনাজাত হৈছে, কিন্তু সেইটো মিনি তাজমহল নহয়, তাজমহলৰ আৰ্হিত বনোৱা হৈছে দৰগা শ্বৰীফ। আৰু ইয়াত প্ৰত্যেক বছৰে, আজি 2 বছৰ ক'ভিড প্ৰট'কল লকডাউনৰ কাৰণে এই 2 বছৰ ইয়াত উৰুছ মুবাৰক
আপুনিতো বুজি পাব নেকি? পাম দে এই উৰুছ মুবাৰক উদযাপন কৰা হয়, কিন্তু ইয়াত কোভিড প্ৰট'কলৰ 2 বছৰ বন্ধ থকাৰ কাৰণে হোৱা নাই। এইবাৰ যদি মানে পৰম যদি পৰিস্থিতি ঠিকে থাকে, স্বাভাৱিক হৈ থাকে, তেতিয়াহ'লে এইবাৰ তাৰমানে আমাৰ প্ৰত্যেকবাৰ নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত ৰবিবাৰ দিনটো তাৰমানে উৰুছ মুবাৰকৰ কাৰণে নিৰ্দিষ্ট মানে দিনটো থাকে, কিন্তু তাৰিখটো অদল বদল হৈ যাব পাৰে। কিন্তু তাৰিখটো কোনো নিৰ্দিষ্ট তাৰিখ আমাৰ নাথাকে, হয়তো 25 তাৰিখো পৰিব পাৰে, 28 তাৰিখো পৰিব পাৰে, কিন্তু ৰবিবাৰটো একদম ফিক্সড আৰু নৱেম্বৰ মাহৰ শেষৰ ফালে। আৰু মানে ইয়াত চাগে আৰু কিবা কিবি বনাব চাগে, আৰু মানে এতিয়া ধৰকচোন পৰিকল্পনা তেনেকৈ আছে, কিন্তু এই 2 বছৰ লকডাউনৰ কাৰণে আৰ্থিকভাৱে অলপ অসুবিধা হৈছে। বাকী আমাৰ দৰগাহৰ চাৰিও চাইড মানে ফুলৰ বাগিচা হ'ব, এৰিয়াটো ডাঙৰ আছে। আৰু মানে তেতিয়া মানে যেতিয়া নৱেম্বৰ মাহৰ হেৰিয়ত হ'ব, তেতিয়া চাগে বেলেগ বেলেগ জেগাৰ পৰাও মানুহ আহিব। অসমৰ বিভিন্ন ঠাইৰ পৰা আহে। ইয়াত কোনো মানে মই ক'লোৱে নহয়, ইয়াত জাতি বৰ্ণ ধৰ্ম কোনো কথা নাই, সকলো ধৰ্মৰ মানুহে আহি ইয়াত দৰ্শন কৰিব পাৰে। আৰু সেই উৰুজৰ সময়ত সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে আহি উৰুজত মানে মিলিত উপস্থিত বা সমাগম। ভাল লাগিলে দাদা আপুনি কৈ দিয়াৰ কাৰণে। ময়ো তেনেকৈ গম পোৱা নাছিলোঁ, যেতিয়া নতুনকৈ গম পালোঁ তেতিয়া আজি আহিছোঁ। মই ভাবিছোঁ কোনেও কোৱা মানুহ নাপালোঁ তেনেকৈ, আপুনি ক'লে ভাল লাগিলে। আৰু মই তাৰমানে দেখিছোঁ ইউটিউব চেনেলবিলাকত তাৰমানে ইয়াৰ যিটো সঠিক তথ্যটো দিব পাৰে, সেইজনৰ পৰাহে লোৱাটো ভাল। কাৰণ বহুতে ইয়াৰ সঠিক তথ্যটো দিব নোৱাৰে। কিছুমানে তাৰমানে যিকোনো ধৰণে তাৰমানে ইয়াত মন্তব্য দিয়ে, কিন্তু সেই মন্তব্যৰ ফালৰ পৰা নাজানা কথাটো তাৰ পৰা মানে বিৰত থকাই ভাল, নহয় জানো? মই সেইকাৰণে মানে বাইদেউজনীয়ে ক'লে দাদা, মই ইমান হেৰি নাপালোঁ, আপুনি সুধিলে ভাল লাগিলে, মই সেইকাৰণে জানিব পাৰিলোঁ, আৰু বেলেগেও জানিব পাৰিব সেইখিনি আপুনি কৈ দিয়াৰ কাৰণে। ভাল লাগিলে দিয়ক, থেংক ইউ।